দোস্ত আজিৰ ভিডিঅ' হ'ব বেলেগতকৈ বেলেগ কৈ আজিৰ ভিডিঅ' বনান হল আজিৰ ভিডিঅ' মানে বেলেগ টাইপৰ মানে আমাৰ গাঁও কেনেকুৱা ধৰণৰ আমাৰ গাঁও কেনেকুৱা তোমালোকে মোৰ ভিডিঅ'খন চাব তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক এইটো হ'ল আমাৰ ঘৰৰ খেতি কৰিছে, চাওক আমি খেতি কৰিছোঁ, চাওক লেট দি বেৰা দিছোঁ সকলো। চাওক আহি এটা টং পালো, তো চাওক টং ঘৰত এতিয়া আমি উঠিম। আহি পালো, চাওক এতিয়া আমি টং ঘৰত উঠিম। চাওক আমি এতিয়া টং ঘৰত উঠি আছো, ইমান মজা লাগি আছে। কেনেকৈ এইটো বনাই আছে আমি সকলো কৈ দিম। এইটো বনান একদম মেইন উদ্দেশ্য হ'ল আমাৰ লাও খেতি কৰে, ইমান কষ্ট কৰি কৰে, বান্দৰ আহি সকলো নাইতাই একদম সকলো লৈ যায়। তাৰ কাৰণে এইটো বনাইছে, ইয়াত থাকে ৰাতি থাকে, কিবা দিনত থাকে, আৰাম থাকে। তো চাওক এইটো টিন পাতেৰে বনাইছে, চাওক তলতো এইটো তক্তা আৰু এটা বস্তু চাওক লাও গছ বনিব, ইয়াত লাও খেতি কৰিছে, চাওক খেতি কৰিছে। তো সেই দোস্ত আহিলোঁ, চাওক সেইটো হ'ল আমাৰ গাৰো মানুহৰ ঘৰ। মানে কেইদিনমান আগত তেওঁলোকক কিবা চৰকাৰে ইলেকশ্যন কৰিছে, ইলেকশ্যনৰ কাৰণে তাক চাওক ইয়াত বহাই দিছে। তো চাওক আমাৰ গাঁও, চাওক আমাৰ গাঁও, এই পাহাৰৰ সিফালে কিমান বস্তু আছে। তো চাওক আমাৰ মছজিদ ঘৰ ইয়াৰ পৰা দেখিব পাৰি। খেতি সকলো পিনে চাওক খেতি, তাত খেতি কৰিছে 20 বিঘা মান হ'ব। ইয়াত হালধি বনিছে, চাওক আৰু এটা বস্তু ইয়াত কচু বনিছে, ইয়াত চাওক মৰিচ বনিছে। গাৰো মানুহে খেত কৰা নাই, আমাৰ মুছলমান মানুহে এইবিলাক খেত কৰিছে। তো তাৰ পৰা তোমালোকক ভালকৈ এতিয়া আমি আহি পালোঁ আমাৰ গাঁৱত। চাওক একদম পাহাৰৰ ওপৰত এতিয়া আমি উঠিছোঁ। তো চাওক আমি তোমালোকক সকলো বস্তু আমাৰ গাঁৱত দেখাম। তো এতিয়া আমি একদম মেইন বস্তুটো দেখাওঁ, চাওক আমাৰ মছজিদ ঘৰ। তো আমি মছজিদ ঘৰ তোমালোকক জুম কৰি দি আছোঁ, চাওক এইটো হ'ল আমাৰ মছজিদ ঘৰ। আমাৰ গাঁও পাহাৰৰ পৰা সকলো বস্তু দেখালোঁ। তো এইখিনিতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।